Hi guys, it's me Pranjal. এই ভিডিওত আমি পাইথনৰ ভেৰিয়েবল বিষয়ে জানিবলৈ ট্ৰাই কৰিম। তো আমি পাইথনৰ আইডেল যিটো ইউজাৰ আইডেল মোডটো ওলাই লওঁ IDL এতিয়া শ্বৰ্টলি কৈ ৰাখোঁ ভেৰিয়েবল ইজ এ কণ্টেইনাৰ ফৰ চাম ভেলু। সেইটো সেই ভেলুত আইডাৰ ইণ্টিজাৰ string হ'ব পাৰে বা float হ'ব পাৰে। ক্লিয়াৰ? তো আমি ভেৰিয়েবল কেনেকৈ ডিফাইন কৰোঁ? চ' চিম্পলি এটা ভেৰিয়েবল লৈছোঁ my variable হৈছে my variable equal suppose মই 30 দিছোঁ হৈছে যিটো my variable লোৱা আছে এইটো এটা ভেৰিয়েবল হয় হৈছে তো তাৰ কণ্টেইনাৰ হিচাপে ইউজ হ'ব 30 কণ্টেইনাৰ হিচাপে ইউজ হ'ব my variable। ক্লিয়াৰ? তো যদি সাপোজ যেটো ওয়ার্ড ভেরিয়েবল যেটো ওয়ার্ড দুটা ওয়ার্ড যদি যোগ হয় তো কাইন্ডলি যে আপুনি সেই ওয়ার্ডৰ যেটো ফার্স্ট ওয়ার্ড হয় এটো ক্যাপিটাল ফর্ম যাতে হয় যদি আপুনি এনেকৈ লিখে তো এটো মিন ডিফাইন কৰে কি হয় কি আপুনি এটা গুড প্ৰগ্ৰামাৰৰ লক্ষণ হয়। ক্লিয়াৰ? তো যদি মাই ভেৰিয়েবল ইকুৱেল 30 কৰো 30 কৰি এন্টাৰ তো নেক্সট টাইম আমি জাস্ট ভেৰিয়েবলৰ নামটো লিখিলে যেটো 30 যেটো আছে 30 টো আপোনাৰ শো কৰাব। সাপোজ মই লিখিছো মাই ভেৰিয়েবল। ক্লিয়াৰ? ওকে, ইয়াতে মই এটা কথা কৈ ৰাখো পাইথন এটা কেছ সেনসিটিভ হয়। সাপোজ মই এটা মাই ভেৰিয়েবল টো লিখিছো মাই ভেৰিয়েবল হয় চাবা ইৰৰ দেখাইছে হৈছে ইট মিন্স পাইথন ইজ এ কেছ সেনসিটিভ। ক্লিয়াৰ? তো সাপোজ মই যেটো ভেৰিয়েবল আছে সেই ভেৰিয়েবলৰ লগত মই কিছুমান ডিজিট সাপোজ মানে এড কৰিব বিচাৰিছো হৈছে এতিয়া আপুনি জাস্ট এড কৰিবৰ কাৰণে my variable plus suppose মই 3 এটা প্লাস কৰিব বিচাৰিছো 3। ক্লিয়াৰ? 33 আগতে 30 আছিল ভেৰিয়েবল মানটো এতিয়া 3 যোগ হৈছে তো 33 হৈছে হৈছে তাৰ বাদে আপুনি ইনটু বা স্কয়াৰ ফৰ্মেটত দিব পাৰে। সাপোজ মই লিখিছো my variable লিখি মই সাপোজ মই স্ট্ৰিং এটা দিছো it means root over sorry স্কয়াৰ হয় তো মই 2 কৰিছো 900 হৈছে। সাপোজ মই কি কৰিছো ভ্যালু এটা লৈ সেই ভ্যালুত মই কোড কৰিব হৈছে এন্টাৰ দা ভ্যালু হৈছে। সাপোজ মই লিখিলো ভ্যালু বুলি মই এটা হেৰি লৈছো ভেৰিয়েবল লৈছো তাতে মই কিছুমান ডিজিট ইনপুট বুলি কৰিব বিচাৰিছো ইনপুট হৈছে ইন ব্ৰেকেট মই এটা কোড এটা দিব বিচাৰিছো যে এন্টাৰ দা ভ্যালু হৈছে এন্টাৰ দা ভ্যালু। ক্লিয়াৰ হৈছে মই এন্টাৰ তো এন্টাৰ মাৰাৰ পিছত ইয়াতে ভ্যালু এন্টাৰ কৰিব দিছো। সাপোজ মই ভ্যালুটো এন্টাৰ কৰিছো 4 এন্টাৰ হৈছে। যদি মই নেক্সট টাইম ভ্যালু বুলি মাৰো আমাৰ শো কৰিব 4। ইয়াতে এটা কথা মন কৰিব এটো সিঙ্গেল কোড দেখিছে আপুনি ইয়াতে আপুনি সিঙ্গেল কোড দেখিছে এটো সিঙ্গেল কোডৰ ভিতৰত 4 টো আছে। ইট মিন্স দ্যাট এই যেটো 4 হয় এটো এটা স্ট্ৰিং নাম্বাৰ
হৈছে ইয়াতে আপুনি ইয়াতে আপুনি এড কৰিব নোৱাৰে হৈছে সাপোজ মই এড কৰিব বিচাৰিছো ফৰ এক্সাম্পল ভ্যালু মই প্লাস কৰিব বিচাৰিছো 2 তো নৰমালি আমাৰ 6 হ'ব লাগে কিন্তু ইয়াতে ভ্যালুটো এড নহয় ক্লিয়াৰ it's not an integer clear তো যেটো আমাৰ ভ্যালু আছিলে তো সেই ভ্যালুটো মই সাপোজ ইন্টিজাৰ কৰিব বিচাৰিছো হৈছে যাতে এই পাৰ্টিকুলাৰ ভ্যালুটো ভেৰিয়েবল লগত আমি প্লাস কৰিব পাৰো বা যিকোনো বস্তু এড কৰিব বিচাৰিছো হৈছে এড কৰিব পাৰো তো আমি ইয়াতে লিখিব লাগিব মই ডাইৰেক্টলি কপি কৰি লৈছো কপি then goes to paste ইয়াতে লিখিব লাগিব আপুনি int লিখি আপুনি ব্র্যাকেট স্টার্ট কৰিব লাগিব ইন ব্র্যাকেটৰ ভিতৰত লিখিব লাগিব তো গৈ আমি এইটো ব্র্যাকেট ক্লোজ কৰো ব্র্যাকেট ক্লিয়াৰ তো ইয়াত আমি এতিয়া এডিশন হ'ব সাপোজ মই 4 এড কৰিছো জানো হয় এটা মই যদি ভ্যালু লিখো হৈছে সিঙ্গেল কোটৰ ভিতৰত নাই মিন্স এটা মানে যদি 4 হয় 4 টো ইন্টিজাৰ আমি সৰি 4 টো স্ট্ৰিং নহয় তো ইন্টিজাৰ হয় তো আমি 4 ৰ লগত ভ্যালু কিছুমান এড কৰিব পাৰিম তো ভ্যালু প্লাস 2 6 হৈছে হৈছে সাপোজ আমাৰ কি হ'ল কি ইয়াতে আপোনাৰ ইন্টিজাৰ ভ্যালু আছে এটা আমি বিচাৰিছো ইয়াতে আমি ফ্লোট ভ্যালু দিব হৈছে পইণ্ট ডেসিমেল ভ্যালু দিব তো প্ৰসিডিউৰ সেম হয় তো মই অলৰেডি কপি কৰা আছে মই ইয়াতে পেষ্ট কপি কৰি লওঁ কপি কৰি লৈছো কপি কৰি মই ইয়াতে সাপোজ পেষ্ট কৰি দিলে আপুনি জাস্ট যেটো ইন্টিজাৰ লিখিছিলে তাতে আপুনি ফ্লোট বুলি হৈছে এন্টাৰ তো মই ইয়াতে সাপোজ 0.1234 এন্টাৰ তো মই যদি ভ্যালু বুলি কৰো 0.4 সাপোজ মই ইয়াতে এড কৰিব বিচাৰিছো 1 point something তো মই এড কৰিব লাগে ভ্যালু প্লাস 1.0123 হৈছে সিম্পলি প্লাস ক্লিয়াৰ তো এইখিনি আসলে ভেৰিয়েবল হৈছে এই ভিডিঅ'ত আজিলৈ ইমানে তো প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ' যেতিয়া মই আপলোড কৰা আপুনি লোকে আপডেট হৈ যায় হৈছে তো আজিলৈ এৰিছো বাই বাই